ইয়ালৈ কি গধূলি হ'লে বাঘ নামি আহে নেকি? জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। প্ৰথমতে আজি গৈ আছোঁ আমাৰ নতুন চিৰিয়েল মানে আমাৰ নতুন চিৰিয়েল এখন লঞ্চ হৈছে, মানে আজি লঞ্চ হৈছে ৰচিকাটা। এয়া ভাইটি গেটআপ মা আৰু বেলি ৰক্সি গৈ আছোঁ গড়চুক। চাই থাকক ভিডিঅ'টো একদম লাষ্টলৈ ধামাকা হ'ব, চাই থাকক ব্লগ। তো গাইজ গড়চুকৰ ভিতৰৰ এখন গাঁও টাইপৰ জেগাত আহি গৈছোঁ শ্বুটিঙত, মানে শ্বুটিং চলি আছে আমাৰ। চ' দেখাইছোঁ এনেকুৱা পৰিৱেশ, কি ধুনীয়া পৰিৱেশ, ডাঙৰ লাগিছে সেইফালে দেখিছে। আৰু শ্বুটিঙৰ এইবিলাক লাইটিং সামগ্ৰীবিলাক তাতে আছিল, সেই আহি আছে। সেইয়া শ্ব'খন আহি আছে, এইবিলাক এক্টিং কৰা চলিছে। সেই এক্টাৰ এক্ট্ৰেছ দেখিছে, চবে এক্টিং কৰি আছে। আমি চাই আছোঁ কেনেকুৱা কষ্ট, কেনেকুৱা চলি আছে, ভাল লাগিছে চাই। তো গাইজ মাহঁতে চাহ খাই ল'লে, মোৰ ভাইটিও ময়ো কিবা খাই ল'লে কিবা কিবি অলপ। আচ্ছা আচ্ছা, মই সিফালৰ পৰা পতাকাখনলৈ দৌৰি আহি থাকিম তুমি ইফালৰ পৰা মোৰ বুকুত ধুলি এটা মাৰি দিলা। সেইকাৰণে মোৰ হাতত হাতিয়াৰটো লাগে। তো গাইছ এনেকৈ গৈ আছোঁ শ্বুটিঙৰ পইণ্টলৈ, চাই থাকক ভিডিঅ'টো। ৰেডি? তো গাইজ মই এতিয়া একো নকওঁ, চ' বিহাইণ্ড দ্য চিনখিনি চাওক, অলপ দেখাই দিছোঁ। সেয়া চাওক বিহাইণ্ড দ্য চিন। কেমেৰাৰ ফ্ৰণ্টততো চবকে দেখা পায়, বাট কেমেৰাৰ পিছৰ মানুহজনক চাওক, মানে কেমেৰামেন কিমান কষ্ট। তো গাইজ আমি ওলাই আহিলোঁ অলপ ৰিজৰ্টত খাবলৈ, ভাতটো খাই লওঁ, দুপৰীয়া সাজ। তো গাইজ আহি পাই গ'লোঁ ইতিহাস ৰেষ্টুৰেণ্ট বা ধাবা, লগতে ইয়াতে হেৰিও আছে, মিঠাই দোকানো আছে। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। ইতিহাস তো গাইজ খোৱা লোৱা হৈ গ'ল। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় হিন্দ, জয় ভাৰত, জয় অসম।